হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেল আছামিজ অভিমানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আনৱান্টেড 72 টেবলেটৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আনৱান্টেড 72 কি, ইয়াৰ ব্যৱহাৰ, ইয়াক কোন সময়ত খোৱা যায়, এই সকলোবোৰ মই ডিটেইলছত আপোনালোকক ক'ম। বলক প্ৰথমতে আনৱান্টেড 72 টেবলেট কি ইয়াক জানো। আনৱান্টেড 72 টেবলেট হ'ল এটা বাৰ্থ কণ্ট্ৰল টেবলেট আৰু ইয়াৰ মেনকাইণ্ড কোম্পানীৰ হয়। ইয়াক ইমাৰ্জেঞ্চি কণ্ট্ৰাচেপ্টিভ টেবলেট বুলি কোৱা হয়। ইয়াৰ দাম মাত্ৰ 90 টকা। বলক ইয়াৰ এতিয়া আমি ব্যৱহাৰ, কোন সময়ত খোৱা যায়, কেনেকৈ খোৱা যায়, ইয়াৰ এফেক্টিভ কি, সকলোবোৰ জানো। বলক ইয়াৰ ব্যৱহাৰ জানো। যৌন মিলন কৰাৰ পিছত এইটো 72 ঘণ্টাৰ ভিতৰত খাব লাগে আৰু 72 ঘণ্টাৰ পিছত খালে কামত নিদিয়ে। আৰু এই টেবলেটটো ৰেগুলাৰলি ল'ব নালাগে। ইয়াৰ সামান্য এফেক্টিভ হ'ল টেবলেটটো খোৱাৰ পিছত সামান্য আপোনাৰ পেটৰ বিষ হ'ব পাৰে। তো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।